গুড্ডু কাৰ্টুন। এখন গাঁৱত এজন বৰ বুদ্ধিয়ক মানুহ আছিল। মানুহজন বৰ উপকাৰী আছিল। গাঁৱৰ প্ৰতিজন মানুহকেই বিপদত তেওঁ সহায় কৰিছিল। সেইকাৰণে মানুহবোৰে তেওঁক বৰ ভাল পাইছিল। এদিন মানুহজনে সন্ধিয়া সময়ত অকণমান ফুৰিবলৈ যাওঁ বুলি ওলাই গৈছিল আৰু গৈ গৈ তেওঁ কাষতে থকা নৈখনৰ পাৰ পালেগৈ আৰু নৈখনৰ কাষতে থকা ডাঙৰ গছজোপাৰ তলতে কিছু সময় জিৰণি লওঁ বুলি বহিলে আৰু এনেতে তেওঁ হঠাৎ ক'ৰবাৰ পৰা অহা কান্দোনৰ শব্দ শুনিবলৈ পালে আৰু ইফালে সিফালে চাই দেখিলে যে গছৰ ওপৰত এটা বটল আছে। লগে লগে সি বটলটো তললৈ নমাই আনিলে আৰু দেখিলে যে বটলৰ ভিতৰত কিবা এটা সোমাই আছে। বটলৰ ভিতৰৰ পৰা সি কান্দি কান্দি ক'লে, হেৰ' ককাই, মোক উলিয়াই দিয়া, মোক উলিয়াই দিয়া। মোক উলিয়াই দিলে তোমাক যি লাগে মই তাকেই দিম। তুমি মোক উলিয়াই দিয়া। সেই কথা শুনি মানুহজনৰ মনটো বৰ বেয়া লাগিল আৰু সি লাহে লাহে বটলৰ সাঁফৰখন খুলি দিলে। সাঁফৰখন খুলি দিয়াৰ লগে লগে বটলৰ পৰা কিবা এটা ওলাই আহিল। লগে লগে এটা ভীষণ ৰূপ ধাৰণ কৰিলে। ভীষণ ৰূপ ধাৰণ কৰি সি ক'বলৈ ধৰিলে, মই ইমান দিনে বটলৰ ভিতৰত থাকি ভোকত শুকাই গৈছিলো। আজি তোক মই সন্মুখতেই পাইছো। মোৰ বৰ ভোক লাগি আছে। আজি তোক খুদাই নেৰিছো। আজি তোক খাই মই মোৰ ভোক পলোৱাম। সেই কথা শুনি বুদ্ধিয়ক মানুহজনৰ তৎক্ষণাত এটা বুদ্ধি খেলালে। সি ভয় নাখাই খুব শান্ত আৰু ধীৰ কণ্ঠেৰে ক'লে, বাৰু তুমি মোক খাব বিচাৰিছা খাবা বাৰু, কিন্তু তুমি ইমান ডাঙৰ জীৱ এটা হৈ ইমান সৰু বটল এটাত ইমান দিন সোমাই আছিলা, সেই কথাটো মোৰ হ'লে বিশ্বাসেই হোৱা নাই। তুমি বাৰু সঁচাকৈ বটলৰ ভিতৰত আছিলানে নে গছৰ ডালতহে আছিলা? সেই কথা শুনি ভূতটোৱে ক'বলৈ ধৰিলে, আমি যেতিয়াই তেতিয়াই আমাৰ দেহৰ আকাৰ সলনি কৰিব পাৰো। ইচ্ছা কৰিলে আমি একেবাৰে সৰু পৰুৱাৰ ৰূপ ধাৰণ কৰিব পাৰো। ভূতটোৰ কথা শুনি অজলা মানুহজনে একো নজনাৰ ভাও ধৰি ক'লে, তুমি কোৱা কথা হ'লে মই বিশ্বাস কৰিব পৰা নাই দেই। তুমি কিবা মিছা কথা কৈছা। মানুহজনৰ কথা শুনি ভূতটোৱে ক'লে, তোমাৰ বিশ্বাস হোৱা নাই নহয়? তুমি চাব খুজিছা নেকি মই কেনেকৈ বটলৰ ভিতৰত সোমাব পাৰো? ভূতটোৰ কথা শুনি বুদ্ধিয়ক মানুহজনে ক'লে, তুমি যদি সঁচাকৈ বটলৰ ভিতৰত সোমাব পাৰা তেন্তে তোমাৰ কথা সঁচা বুলি মই মানি ল'ম। মানুহজনৰ কথা শুনি ভূতটোৱে লগে লগে ক্ষুদ্ৰ আকৃতি ধৰি বটলটোৰ ভিতৰত সোমাই পৰিল। বুদ্ধিয়ক মানুহজনেও সেই সুযোগটোলৈকেহে বাট চাই আছিল। তেওঁ লগে লগে বটলটোৰ মুখনিখন বন্ধ কৰি দিলে। লগে লগে ভূতটোৱে বটলটোৰ ভিতৰৰ পৰা চিঞৰিবলৈ ধৰিলে, আৰে ককাই, তুমি দেখোন বটলটোৰ সাঁফৰখন পুনৰবাৰ বন্ধ কৰি দিলা। মই কেনেকৈ ওলাম? খুলি দিয়া, খুলি দিয়া। তেতিয়া বুদ্ধিয়ক মানুহজনে ক'লে, মূৰ্খ, তই যিমান দিন মন যায় এই বটলৰ ভিতৰতেই থাক। উপকাৰীক অজগৰ হৈ গিলিব খুজিছিলি নহয়, এতিয়া তাৰ পৰিণাম ভুগি থাক তই। আৰু ইয়াকে কৈ মানুহজন ঘৰলৈ গুচি গ'ল আৰু ভূতটো গোটেই জীৱন ধৰি বটলটোৰ ভিতৰতে সোমাই থাকিল। অকণিহঁত, এই সাধুটোৰ পৰা আমি কি বুজিলো বাৰু? আমি এই সাধুটোৰ পৰা ইয়াকেই বুজিলো যে আমাক উপকাৰ কৰা সকলক আমি কেতিয়াও অহিত চিন্তা কৰিব নালাগে। আমাক উপকাৰ কৰা সকলক আমি পাৰিলে সহায়হে কৰিব লাগে আৰু সদায় মনত ৰাখিব লাগে। তেনেহ'লে অকণিহঁত, আজিলৈ বাই বাই। পুনৰ এটা ধুনীয়া সাধু লৈ তোমালোকৰ মাজলৈ আকৌ আহিম। চাই থাকিবা।